Hello, namaskar and welcome back to Assamese vlog channel. To bolok azir video to arambha koru. Video to arambha agote apnalokor eta horu request. Apuni jodi etalike channel to subscribe kora nai please subscribe koribo. Logare video to eta like kori dibo. To aji moi eta beleg bikhoy loi ei video to aji arambha korisu. Karon ekidin apnaloke dekha paise je Facebook, WhatsApp status naiba bibhinno social media HLC porikha naiba HS final exam postpone হ'ব নে কেনসেল হ'ব এইটোক লৈ বিৰাট বহুত সমালোচনা হৈ আছে বা বহুতে বিভিন্ন মতামত আগবঢ়াইছে কিন্তু মই একেৰি নিউজত বা ইউটিউব ভিডিঅ'ত বহুতে দি আছে তো সেইবোৰ মই কমেন্টবোৰ কিছু পঢ়ি চাইছো আৰু কিছুমানৰ ভিডিঅ' মই চাইছো কিন্তু তাত সকলে কৈ আছে HLC পৰীক্ষা পোষ্টপন হ'ব লাগে বা কেনসেল হ'ব লাগে কিছুমানে কৈ আছে বা কিছুমানে কৈছে কেনসেল হ'ব নালাগে তো সেইটো হিমন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ইয়াৰ 2 মেৰ পিছত যিখন চৰকাৰ আহিব সেই চৰকাৰখনৰ সিদ্ধান্ত ল'ব কিন্তু এতিয়া মোৰ এটা প্ৰশ্ন হৈছে বা মোক ইমেইল দিবা কমেন্ট বক্সত বহুতে জনা নাই কিন্তু ইমেইল দি মোক জনাইছে যে তোমাৰ মতামত কি বা দাদা ভাইটি বুলি বহুতে মোক জনাইছে তো তোমাৰ মতামত কি মই এজন ষ্টুডেন্ট হয় এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম দিম এবাৰ 4 মেত আৰম্ভ হ'ব তো এতিয়া 2 মেত দিব ভোটৰ ৰিজাল্ট তো 3 মেত হ'ব চৰকাৰ গঠন এতিয়া 4 মেত পৰীক্ষা তো এদিন আগত কেনেকৈ পৰীক্ষাটো বাতিল হ'ব নে পোষ্টপন হ'ব নে কেনসেল হ'ব এটো কেনেকৈ ক'ব তো এতিয়া মোৰ এটা অনুৰোধ এতিয়া বৰ্তমান অসমত যিখন চৰকাৰ চলি আছে তো সেইখন চৰকাৰে এটা সকলে লাভ হোৱাকৈ এটা ব্যৱস্থা ল'ব লাগে নবা পৰীক্ষাটো পোষ্টপন কৰিব লাগে কিন্তু মোৰ মতে কেনসেল কৰিব নালাগে পিছত বাৰু মেট্ৰিক বা এইচএছ ফাইনেল এক্সামৰ আইতে আলোচনা কৰিবলৈ যেহেতু ইতিমধ্যে ৰুটিন ওলাইছে যে 11 মেত পৰীক্ষা হ'ব কিন্তু সেইটো বাৰ আলোচনা কৰিবলৈ সময় আছে কিন্তু আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এপ্ৰিল মাহতে নোটিছ দিছে আৰু তাৰ 3 দিন না 4 দিনৰ পিছত ৰুটিন দিছে তো এতিয়া প্ৰাণে পৰীক্ষাটো পোষ্টপন কৰিব লাগে নাইবা পিছলৈ নাইবা কিবা এটা ব্যৱস্থা কৰিব লাগে তো বৰ্তমান চৰকাৰখনলৈ আৰু সকলে মাস্ক পৰিধান কৰি থাকক আৰু সুৰক্ষিত থাকক নহলে দিল্লীবাসীয়ে যি ভুল কৰিলে হেনেকুৱা যদি ভুল কৰে আমাৰ অসমত কিন্তু বেয়া অৱস্থা হ'ব আৰু মোৰ লগত চাওক এয়া মই পথাৰত ভিডিঅ' কৰি আছো ইয়াৰ চাৰিওফালে কোনো নাই চাওক ইয়াত এইফালে আমাৰ গৰু আছে তো এইফালে মই ইয়াত অকলে ভিডিঅ' কৰি আছো তো মই মাস্ক পৰিধান কৰা নাই তো আপোনালোকে চেনিটাইজাৰ লগাই ৰাখক আৰু যদি মাস্ক পৰিধান নকৰাকৈ যদি আপুনি ৰাজহুৱা স্থানত ঘূৰি ফুৰে তেতিয়া লকডাউন দিলেও কোনো কাম নাহিব যদি আপুনি যদি সাৱধান থাকে তেতিয়া লকডাউনৰ প্ৰয়োজন ক'ত তো মোৰ মতে লকডাউন নিদিলে বেছি ভাল তো আপোনালোকে যদি সাৱধান নহয় তেতিয়াহ'লে লকডাউন দিবলৈ বাধ্যত হ'বই চৰকাৰে তো আপোনালোকৰ ৰঙালী বিহুৰো বহুত আন্তৰিক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো তো মই ভিডিঅ' এটা বনাইছিলোঁ কিন্তু যেহেতু এই কৰোনা কোভিড তো আমাৰ পহুমা নদীখন প্ৰায় ঘৰৰ পৰা আধা কিলোমিটাৰ মান দূৰত তো মই নগলো বাৰু ঘৰতে অলপ নিয়মটো যেহেতু অসমীয়া নিয়ম এইটো তো নিয়মটো মানি কেনে আমি ঘৰতে এটা ওচৰত পুখুৰী আছে সেই পুখুৰীটোত আমি গা ধুৱাইছোঁ তো ভিডিঅ'টো অলপ বনাইছিলোঁ তো চাই লওক আজিলৈ এইখিনিয়ে বাই বাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু এছামিজ ভ্লগ চেনেল তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হৈছে গৰু বিহু আৰু আজি মই ইয়াত মালা গাঠিম ইয়াত পানীলাও মান বেঙেনা এইবোৰ আছে আৰু আপুনি যদি নিজকে গৰু বুলি ভাবে তেতিয়াহ'লে আপোনাক লৈ থাকিল গৰু বিহুৰ বহুত শুভেচ্ছা তো এতিয়া মই এই মালাবোৰ গাঠি লওঁ মালা বনোৱা হৈ গ'ল আৰু এয়া ছাগালেটি তো এতিয়া বলক আমি গৰু গা ধুব লৈ যাওঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব লগতে আপোনাৰ মতামতটো কমেণ্টত জনাব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো সকলোৱে সুৰক্ষিত থাকক সাৱধানে থাকক stay home stay safe